আহি যাব মানুহ ৰাখিব বহুত মানুহ উঠিব সাৰ পালে চকু মোহাৰি কোমৰ ঠাণ্ডা জপংকে নামি আহিব সেইটো অভ্যাস যদি দেই আমি কেনেকৈ উঠি আহিব লাগে আমাৰ ভাগৱত কৈছে যিজনে আমাৰ হৃদয়ত থকাৰ কাৰণে তিনিটা গুণত আমাক সজীৱ কৰি ৰাখিছে ব্ৰহ্ম পৰমাত্মা ভগৱন্ত একে তত্ত্ব একৰেখে তিনি নাম লক্ষণ ভেদত তিনিটা গুণৰ নাম লৈ আমাৰ দেহত ভগৱান চৈতন্য হৈ আছে আপুনি দুৰ্ঘূৰ টোপনি গলেও জীয়াই থাকে এজন দুৰ্ঘূৰ টোপনি যোৱা মানুহে ক'ব পাৰে নেকি মই জীয়াই আছো নে মৰিলো এজন টোপনি যোৱা মানুহে ক'ব নোৱাৰে মই জীয়াই আছো নে মৰিলো তৎসত্ত্বেও আপোনাক জীয়াই ৰাখে কোনে ব্ৰহ্ম শক্তি ভাগৱতে কৈছে পৰমাত্মা সাৰ পোৱাৰ লগে লগে চকুৰে দেখে কাণেৰে শুনে মুখেৰে খায় হাতেৰে কৰি ঘূৰি যায় চব ইন্দ্ৰিয়বিলাক চৈতন্য কৰি আছে কোনে পৰমাত্মা আৰু ভগৱন্তই সৃষ্টি স্থিতি প্ৰলয় গৰাকী আপোনাৰ ভাৱ অনুকূলে ভাৱনা পূৰণ কৰিবৰ কাৰণে যথা কৰ্ম তথা ফল দিবৰ কাৰণে হৃদয়তে বহি আছে গতিকে আপুনি সাৰ পাই উঠিয়ে ভগৱন্তক ক'ব প্ৰভু তেওঁ থকা জেগালৈ লৈ যাব তেওঁ ক'ত আছে সমস্ত ভিতৰে মই আছো হৃদয়ত আছে হাত দুখন হৃদয়লৈ দি ক'ব প্ৰভু তোমাৰ কৃপাতহে আজি সাৰ পাই উঠিলো তেওঁৰ কৃপা নহ'লে সাৰেই নাপায় আমুকা বোলে বদলগুৰি বিচনা দিব তামুকি বোলে আজি বিচনা নুঠিলে আপুনি যে সাৰ পালে যিজনে সাৰ পাই দিলে সেইজনক জনাই দিয়ক কথাটো প্ৰভু তোমাৰ কৃপাতহে সাৰ পাই আজিৰ দিনটো সুমংগলে পাৰ কৰি সাধুৰ সংগত ভকতৰ সংগত তোমাৰ অমৃতময় কথা শুনি জন্ম জন্মান্তৰ কাৰণে পুণ্য অৰ্জন কৰিবৰ কাৰণে তুমি কৃপা কৰিবা আৰু দিনটোৰ সমস্ত কৰ্মৰ ফল তুমি সফল ৰূপায়ণ কৰি মোক মানে মোৰ বাঞ্ছা পূৰণ কৰিবা সমস্ত দায়িত্ব তোমাৰ ওচৰত অৰ্পণ কৰি উঠিলো কৃষ্ণ বুলি সম্ভৰিব নমাই গুচি আহা কৃষ্ণ বুলি অহাৰ লগে লগে যিটোজনে যায় নাম উচৰি তাৰ পাছে পাছে ভ্ৰমণ বৎসক স্নেহ জনধন্য যাবে অজিউদানি হেন হৈ পাৰে আপোনাৰ সকলো এতিয়া আপুনি সাৰ পাওঁতে আপোনাৰ মনৰ ভাৱনাবিলাক পূৰণ কৰিব আমাৰ ভাৱনা তিনিটা সত ৰজ তম মনত ৰাখিব দেই আমাৰ তিনিটা ভাৱনাৰে আমি ভগৱন্তক আৰাধনা কৰোঁ আমাৰ সমাজত তমগুণী মানুহবিলাকে সদায় ইন্দ্ৰিয় উপভোগৰ কাৰণে ভগৱানক প্ৰাৰ্থনা জনায় আপোনাৰ মোতকৈও তেওঁলোকে বেছি জানে তমগুণী মানুহবিলাকে ইন্দ্ৰিয় উপভোগৰ কাৰণে ৰাতিপুৱা সাৰ পাই হাত দুখন দি নিজৰ উদ্দেশ্যটো সাধন কৰিবৰ কাৰণে জনায় ঈশ্বৰে নকওক আপোনালোকৰ ইয়াত তেনেকুৱা তমগুণী মানুহ আছে বুলি মই ভবা নাই যিবোৰ তমগুণী মানুহ মদপী ভঙা এইবিলাক মানুহে ৰাতিপুৱা শুই উঠিয়ে দৰখাস্তখন দি দিয়ে ভগৱানক প্ৰভু এচিলিম খোৱা ভগৱা মানুহে ৰাতিপুৱাই ভগৱানক দৰখাস্তখন দি দিয়ে প্ৰভু এচিলিম খোৱা মদপীয়ে ক'ব প্ৰভু এগিলাচ ভগৱানে ক'ব হয় ঠিক আছে তুমি ভাতেই খাবলৈ নাপাবা তথাপি তোমাক এচিলিম খুৱাম আৰু তোমাক এগিলাচ কাৰণ তুমি ৰাতিপুৱাই যেতিয়া দৰখাস্ত দিলা মই অনুমোদন জনাবলৈ গুণ নাম অনুসৰি দেখত হবন্ত হৰি কুমৰন্ত দেই হয় সেইভাৱে ভকতৰ পূৰ্ণ কৰি মনকাম ঈশ্বৰৰ নাম আপুনি ৰাতিপুৱাই যি নামেৰে ল'ব সেই কাম আপোনাক কৰি দিব এয়াই ভগৱতৰ কাম গতিকে আমাক ভাগৱতে কৈছে ৰজু তমু গুণে নেই বিষয়ক সত্য গুণে বুদ্ধি কৰি কৰে সংসাৰ আপুনি ৰস কম গুণ অতিক্ৰমী সত্য গুণত ভাবিবলৈ শিকিব লাগে ৰস কম গুণত ভাবিলে আপোনাৰ মনৰ কামনা পূৰণ কৰি দিব ভাং খাওঁ বুলিলে ভাং খাব মদ খাওঁ বুলিলে মদ খাব জুৱা খেলো বুলিলে জুৱা খেলাব যি ভাবে তাকে কৰি ভাৱনাৰ ওপৰতে যাৰ বেছি ভাৱনা ধৰিছে সিদ্ধি হ'ব যাৰ বেছি তমগুণী মানুহে সদায় ইন্দ্ৰিয় সুখভোগৰ কাৰণে ভগৱানক চিন্তা কৰে ৰসগুণী মানুহে সুখ বিলাবৰ কাৰণে আমাৰ সমাজৰ ৰসগুণী মানুহে ৰাতিপুৱাই ভগৱানক কয় ধনম দেহি বিদ্যাম দেহি
যশং দেহি পুত্ৰং দেহি বাৰ্যং দেহি চব লাগে হ'ব দি থাকিম কিন্তু তুমি এই মধ্যাকৰ্ষণৰ ভিতৰতে তুমি থাকিব আপুনি ভগৱন্তৰ ধন টকা পইচা বিচাৰিলে ধন টকা পইচা দি থাকিব মটৰ গাড়ী বিচাৰিলে মটৰ গাড়ী দিব কিন্তু আপুনি সংসাৰৰ মুখত সোমাই যাব মহাভাৰতৰ যুদ্ধৰ পিছত যেতিয়া দ্বাৰকালৈ যাব ওলাইছিল কৃষ্ণই শেষ বিদায়টো পেহীয়েকৰ ওচৰত ল'বলৈ যাওঁতে কি বুলি কৈছিল পেহীদেউ মই আজি দ্বাৰকালৈ যাব ওলাইছোঁ তোমালোকক মই যিখিনি দিব লাগে দিলোঁ আৰু কৌৰৱক নিধন কৰিলোঁ পাণ্ডৱক জয়লাভ কৰিলোঁ যুধিষ্ঠিৰক ৰজা পাতিলোঁ এতিয়া তোমালোকে সুখে সন্তোষে থাকা মোৰ দ্বাৰকাত পৰিয়ালৰ গঠন কৰা হৈছে মই তালৈকে যাব ওলাইছোঁ গতিকে যোৱাৰ আগতে তোমাক মই কিবা এটা দি যাওঁ বুলি ভাবিছোঁ পেহীদেউ কি লাগে কোৱা আপোনাৰ মোৰ নিচিনা মানুহক স্বয়ং বৈকুণ্ঠপতি কৃষ্ণই যদি আহি ক'লেহি ইয়াতে কি লাগে কোৱা আমি বাৰু ওলাই আহিমনে আমাৰ যিমান আছে চব অভাৱ অভিযোগবিলাক আদায় কৰিছোঁ কিন্তু কুন্তীয়ে কি ক'লে হে কৃষ্ণ কৃষ্ণ বাবু কৰুণৰ নিপাত পৰম ঈশ্বৰক তুমি জানিব থাকা তুমি যে জগতৰ ঈশ্বৰ তোমাৰ কৰ্মৰ পৰা মই জানিব পাৰিম নানা বিপদক পুত্ৰ সমে আশা ৰাখি সতকে শিশুক যেন ঢাকি ৰাখে চৰাই দেউতাৰ পোৱালি ৰখাৰ দৰে তুমিও মোৰ ল'ৰাকেইটাক